আজি এই যন্তৰ মন্তৰ প্ৰাংগণত পিপুল জেনেৰেশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট, নিখিল বড়ো ছাত্ৰ সন্থা, বিদৰ্ভ পৃথক ৰাজ্য ডিমাণ্ড সমিতি, বুলদেনখান পৃথক ৰাজ্য ডিমাণ্ড সমিতিৰ যৌথ আহ্বান মৰ্মে এখন মহাধৰ্ণা ৰেলী হয়। এই ধৰ্ণাত আমিও পিপুল জেনেৰেশ্যন কমিটিৰ এজন সদস্য হিচাপে আমি উপস্থিত থাকোঁ। আৰু এইটো আজিয়ে নহয়, মানে যেতিয়াৰ পৰা বড়োলেণ্ড মুভমেণ্ট শুৰু হৈছে তেতিয়াৰ পৰাই আমাৰ বঙালী সম্প্ৰদায়ৰ পৰা বেংগলী ফেডাৰেশ্যনৰ প্ৰতিনিধিসকল মানে বড়ো আন্দোলনৰ লগত সহযোগ কৰি আহি আছে। আৰু কিয় আহি আছে তাৰ বহুতো কাৰণ আছে। কাৰণ এইটোৱে, আজি যেতিয়া নেকি বৰ অসম আছিলে, আজিৰ লেখীয়াকৈ আজি যেনেকুৱা পৃথক বড়ো ৰাজ্যৰ ডিমাণ্ডৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে দিল্লী দিছপুৰৰ পৰা বিভিন্ন হয়তো ধৰ্ণা কাৰ্যসূচী লৈ আছে, বিৰুদ্ধে অসম বন্ধও দিয়া পৰিলক্ষিত হৈ আছে, আমি দেখিবলৈ পাইছোঁ। কিন্তু মোৰ প্ৰশ্ন, এটা সময়ত আজি বৰ অসম মানে ভাঙি টুকুৰা টুকুৰি হৈ 7 মানে ভগ্নীত বিভক্ত হ'ল। আজি যিসকল মানুহে বিৰোধ কৰি আছে সেইসকলৰ পূৰ্ব বংশ মানুহখিনিয়ে অলপ চিন্তা কৰক। আজি মেঘালয় কিয় যাব লগা হ'ল, মণিপুৰ কিয় যাব লগা হ'ল, ত্ৰিপুৰা কিয় যাব লগা হ'ল, আজি অৰুণাচল কিয় যাব লগা হ'ল? সেই অৰুণাচলৰ ভাইসকলেও খিলঞ্জীয়া ভূমিপুত্ৰ আছিলে, খাচীয়াবিলাকো ভূমিপুত্ৰ আছিলে, ত্ৰিপুৰীবিলাকো ভূমিপুত্ৰ আছিলে। যেতিয়া নেকি শ্বিলঙৰ পৰা গুৱাহাটী দিছপুৰলৈকে ৰাজধানী, এটা সময়ত তেনেকুৱা দেখা গ'ল যে অসমৰ এক শ্ৰেণী উগ্ৰ জাতীয়তাবাদী ৰাজনীতি বিশেষজ্ঞসকলে শ্বিলং তথা দিছপুৰত মানে ৰাজনীতি প্ৰেক্ষাপট চলাই আছিলে, ৰাজনীতি পাঠ দখল কৰি আছিলে। তেতিয়া তেওঁলোকে বিভিন্ন সময়ত এই আজিৰ বড়োৰ লেখীয়াকৈ বড়োক যেনেকৈ ডমিনেট কৰি ৰাখিছে, আজি ভাৰত ভূটান সীমান্তত পিছপৰা অঞ্চলত ভূমিপুত্ৰ বড়োসকল থাকে, তেওঁলোকক যেনেকৈ মানে ডিপ্ৰাইভ কৰিছে, ঠিক এটা সময়ত তেনেকুৱা মণিপুৰীকো কৰিছিলে, ত্ৰিপুৰীকো কৰিছিলে, খাচীবিলাকো কৰিছিলে। এই এক শ্ৰেণীৰ অসমৰ উগ্ৰ জাতীয়তাবাদ যিসকল হয়তো মানে জাতীয় নেতা তথা ৰাজনৈতিক নেতা, সেই নেতাবিলাকৰ কুমন্ত্ৰণাৰ মানে চক্ৰত তেওঁলোকে সহিব নোৱাৰি নিজেই এটা সময়ত মানে ভাৰত চৰকাৰৰ লগত মানে তেওঁলোকে আন্দোলন জাৰি কৰি বা ভাৰত চৰকাৰৰ পৰা তেওঁলোকে সুকীয়াকৈ ৰাজ্য পাবলৈ সক্ষম হ'ল। আজিৰ তাৰিখত মই আহ্বান জনাম, এই পূৰ্বৰ যিটো নেকি শ্বিলং বা দিছপুৰৰ ৰাজধানীত থাকি যিটো চক্ৰান্ত ৰচনা কৰা হয়, চক্ৰবিহু ৰচনা কৰা হয়, এইবিলাক অৱৰৰ নাম লৈ মানে ৰচনা কৰাটো পৰিহাৰ কৰক, ভাতৃত্ববোধ গঢ়ি তোলক। নহ'লে আজি বড়োসকল নহয়, অহাকালি হয়তো যিটো নেকি অসমৰ সামগ্ৰিক পৰিস্থিতি, বৰাকো অহাকালি হয়তো পৃথক হ'বলৈ বাধ্য হ'ব। আজিৰ তাৰিখত আমি দেখাবলৈ পাইছোঁ অসমত ধৰ্মীয়তাবাদ বিভাজনৰ পৰা মাজে সময়ে জাতীয়তাবাদ বিভাজন ইমান মানে প্ৰখৰত হৈ উঠে যিটো নেকি ভাবিব নোৱাৰে। আজি বোলে মুছলিমৰ এগেইনষ্টত কিছুমান হয়তো হিন্দুই লাগি গৈছে, কালি বোলে বড়োৰ এগেইনষ্টে কিছুমান অসমীয়া উগ্ৰ জাতীয়তাবাদী লাগি গৈছে। আজি কেব লৈ বঙালী কেব বিচৰা নাছিল, কেন্দ্ৰীয় চৰকাৰৰ সেইটো মানে এটা প্ৰজেক্ট আছিল, কোনো বঙালী লিডাৰে কেব বিচৰা নাই। কিন্তু আজি একপক্ষীয়ভাৱে কিছুমান উগ্ৰ অসমীয়া মানে কিছুমান জাতীয় মানে নায়কবোৰে বঙালীক ডাইৰেক্ট টাৰ্গেট কৰি লোৱা হৈছে। এনেকুৱা যদি টাৰ্গেট কৰি লয়, এই বঙালীসকলে কেনেকৈ অসমীয়াৰ লগত ভাতৃত্ববোধ গঢ় লৈ উঠিব? আজি বড়োবিলাকৰ এগেইনষ্টে সাংবিধানিক নীতি বহিৰ্ভূতৰ বাবে যদি অৱৰো চেণ্টিমেণ্ট ক্ৰিয়েট কৰি বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰে, এই বড়োসকলে অসমীয়াসকলৰ বা কিছুমান অসমীয়াৰ কুচক্ৰান্তৰ মানে যিটো বক্তব্য, সেই বক্তব্যৰ প্ৰতি কেনেকৈ সঁহাৰি জনাব? নিশ্চয় তেওঁলোকে পৃথক হোৱাৰ কাৰণে চেষ্টা কৰিব। যিয়ে নহওক, এতিয়া অৱৰো বুলি ক'লে একচুৱেলি দিছপুৰীয়া এটা চক্ৰান্ত। এইটো আমি কংগ্ৰেছৰ দিনতে দেখা পাইছিলোঁ, বড়ো এগেইনষ্টে কিছুমান দিছপুৰৰ পৰা আঙুলাই দিয়া হয়। আজি বিজেপিৰ দিনতে সেই একে লক্ষণ। কিন্তু মই যদিও অবড়ো, কিন্তু মোৰ সুকীয়া এটা জাতি আছে, পূৰ্ণাংগ জাতিৰ মানুহ মই, বঙালী জাতি, আৰু মই চিডিউল কাষ্ট মানে সম্প্ৰদায়ৰ মানুহ, মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰটেক্টেড ক্লাছ হিচাপে চিডিউল কাষ্ট। সেই সূত্ৰে মই বড়োসকলৰ লগত আজীৱনে মানে সুমধুৰ সম্পৰ্ক গঢ়ি তুলি থাকিম। ইয়াতে ভাৰতীয় সংবিধানৰ আধাৰত মই ইয়াত ন্যায় পাম, এটি স্পষ্ট খোলা কথা। কাৰণ ভাৰতীয় সংবিধান কোনো বঙালী বা বড়ো ভাইসকলৰ পকেটৰ বস্তু নহয়, এইটো ভাৰতীয় সংবিধানে সকলোকে মৰ্যাদা দিছে। সেই সূত্ৰে মই ইয়াতে থাকিম। মই বাকী কিছুমান চাব কাষ্টৰ কথা নকওঁ। মোৰ বঙালীয়ে, মোৰ বাংলা ভাষী হিন্দু বঙালীখিনিয়ে কেতিয়াও বড়োলেণ্ড বিৰোধ কৰা নাই, নকৰে। BSCৰ দিনতো আছিল, BTCৰ দিনতো আছে। আজিৰ বড়োলেণ্ড খোজাটো আমি একদম অগ্ৰণীয় ভূমিকা আমি গ্ৰহণ কৰি আছোঁ। এইখিনি মোৰ ক'বলগীয়া।